আৰু আজি এই কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ আজি অন্তিম দিন আৰু এই অন্তিম দিনত আমি বিভিন্ন জাতি জনগোষ্ঠীৰে এক আমি সাংস্কৃতিক শোভাযাত্ৰা আমি ওলাইছোঁ আৰু আজিৰ এই অনুষ্ঠানৰ পিছতে আমি বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ আৰম্ভ কৰিম আৰু ইয়াৰ পিছত আজি সন্ধিয়া আমি আমাৰ আমন্ত্ৰণ কৰি অনা আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে আমাৰ সংগীত পৰিৱেশন কৰিব। যাব আপোনাৰ কিমান আমি আচলতে এই সাংস্কৃতিক শোভাযাত্ৰাটো আমাৰ ঘাই পথেৰে আমি পৰিদৰ্শন Bójkunta, bo takie była ja.